এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হ'ল জয়নাল আবেদিন, আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। চ' গাইজ, ইমান দিন ভিডিঅ' অহা নাই কাৰণ বেলেগ এটা অসুবিধাত আছিলোঁ মই। চ' আজি গৈ আছোঁ পলাশবাৰী গুৱাহাটীতে। চ' গাইজ, এতিয়া দেৰি নকৰি গৈ আছোঁ পলাশবাৰী। কি আছে কি আছে কি নাছে চব আপোনালোকে দেখাম। চ' এতিয়া মই বাইকত উঠি আছোঁ, এয়া বাইকত উঠি ল'লোঁ। চ' গৈ আছোঁ। ফাৰ্ষ্টত আমি তেল ভৰাই আছোঁ, এয়া তেল ভৰাই লওঁ, এতিয়া যাম। তেলতো নাই, গাড়ীতো তেল লাগিব ন, তেলটো ভৰাই কিনে যাই আছোঁ। চ' আপোনালোকে চাই থাকক, আজি ভিডিঅ'টো বহুত ধামাকা হ'ব। গাইজ, আপোনালোকে জানে গুৱাহাটীততো পূৰা যাম, আমি জামতে পৰি আছোঁ, লাহে লাহে গৈ আছোঁ, সেইকাৰণে লেট হৈ আছে বা কেইটা বাজি যায় গমেই নাপাওঁ। বাইকতে আছোঁ না, কিমান যাম, চাহ যাম, কি মিচিং হয় এইবোৰ। চাক না গাইজ, কিমান ডাঙৰ ডাঙৰ বিল্ডিং, এইবিলাক চাগে বোধ ফেক্টৰীয়ে হ'ব। বহুত ভাল লাগিলে। গুৱাহাটীৰ ৰাস্তাবোৰ ইমান ধুনীয়া, চাক না কিমান এটা ভাল এটা নাজাৰাৰ ভিউ আহিছে। বেছি দেৰি নাই, এতিয়া আমি পলাশবাৰী পালোঁ। এয়া ৰুট হয় পলাশবাৰী। চাক না সন্মুখখন চাৰিআলিখন কিমান ধুনীয়া লাগিছে, ইফালে যাই কিনে দেখাই আছে। গাইজ, আপোনালোকক যে কৈছিলোঁ পলাশবাৰী আহিম, চ' ফাইনেলি পলাশবাৰী আহি পালোঁ। চ' ইয়াতে কি আছে চবখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। এটা যিহেতু ব্ৰহ্মপুত্ৰ নদীৰ ৰিভাৰ আছে আৰু পিছত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকিব। আৰু লগতে ইয়াতে আহি চালোঁ আৰু এটা বস্তু, মানে কি বস্তুটো হ'ল যে ইয়াতে সিহঁতে কিবা বাৰ্থডে চেলিব্ৰেট কৰিছে নেকি। চ' যিটো পলাশবাৰী কয় এইটোত আহি পালোঁ। ইয়াতে আহি চালোঁ আৰু এটা বস্তুটো হ'ল মানে কি সিহঁতে আপোনালোকে কি বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছে নেকি? বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছে। কাৰ বাৰ্থডে আছিল আজি? হেপী বাৰ্থডে দাদা। আপোনাৰ ঘৰ ক'ত? ইয়াতে গৰি মাৰি। ভাল লাগিল যিহেতু সিহঁতে বাৰ্থডে উইচ কৰিছে। ফ্ৰেণ্ড অলপ কেক চেক খাই ল'লোঁ আৰু ভিতৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কেকটো খাই ল'লোঁ দেয়া। ইয়াতে লিখা আছে পলাশবাৰী আৰু ইয়াৰ লগতে চাওক ইয়াতে ফটো চটো উঠে মানুহে। আৰু ভিতৰত আৰু কি আছে ডেক'ৰেশ্যন চব আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে চাই থাকক ভালদৰে। চ' গাইজ, ইয়াতে আহিলোঁ, মানুহ কম, কিয় বা মানুহ কম আজি গম নাপাওঁ। চ' তাও এনেই ঘূৰি আছোঁ, ঘূৰি আপোনালোকক যিমানখিনি পাৰিম সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। আমাৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ নদী, চাই ভাল লাগিছে ভিউটো আহি। ইয়াতে বহুত ধুনীয়া এটা ভিউ হয়। আৰু আগত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিহেতু ইমান দিন ভিডিঅ' দিব পৰা নাই কাৰণ কিবা এটা মই ইণ্টাৰভিউ দিলোঁ, ইণ্টাৰভিউত ফাৰ্ষ্ট হ'লোঁ, কিবা অফিচত কাম কৰোঁ। এতিয়া বৰ্তমান মই গুৱাহাটীতে আছোঁ, ঘৰত নাই। গুৱাহাটীৰ যিটো পলাশবাৰী সেই ঠাইত আহিছোঁ। এয়া চাওক না কিমান ধুনীয়া এটা ৰিভাৰ, আমাৰ পিছফালে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহিলে ফিলিংছটোই বেলেগ হয়, বহুত ভাল এটা লাগে। যিহেতু আবেলি সময়ত আহিলোঁ, এতিয়া বাজি গ'ল আপোনালোকৰ 4:12 হৈ গ'ল। আজি হ'ল 7 তাৰিখ আৰু ইয়াৰ চাওক না নদীৰ ভিউখন বহুত ধুনীয়া লাগে। যেতিয়া আমাৰ গাঁৱত বহুত নদী দেখাইছোঁ, এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী হয়। আৰু ইয়াতে লগতে কিবা ৰেষ্টুৰেণ্ট বনাইছে, কাৰণ নাৱৰ মাজত কেনেকৈ ৰেষ্টুৰেণ্ট বনাইছে গম নাপাওঁ, যাই কিনে চাব লাগিব কিবা কি চিটুৱেশ্যনত ৰাখিছে বা কি সিহঁতক সুধি লওঁ। টিকেট কাটিব লাগিব, টিকেট কাটিহে যাব লাগিব, নদী এনে যাব নিদিয়ে। বহুত ঠাইৰ পৰা মানুহ আহি কিনে ইয়াতে চাবৰ কাৰণে আহে। ৰেষ্টুৰেণ্ট আমি বহুত ধৰণৰ ৰেষ্টুৰেণ্ট চাইছোঁ, কাৰণ নাৱত কেনেকৈ ৰেষ্টুৰেণ্ট বনায় সেইটো আজিলৈকে চোৱা হোৱা নাই। চ' চাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক, তেনেহ'লে গম পাব। এটা লঞ্চ হয়, এইটো লঞ্চৰ ভিতৰত কি আছে নাজানো, আৰু আগত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি গৈ আছোঁ এয়া ব্ৰহ্মপুত্ৰ নদীৰ ৰিভাৰ। ইয়াতে কিবা ৰেষ্টুৰেণ্ট বনাইছে, যিমানখিনি পাৰোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। চ' গাইজ আহক আমাৰ লগত। চ' উঠি গ'লোঁ ফাইনেলি, আহি থাকক আমাৰ লগত। ঘৰত যাম।
ফাইনেলি লঞ্চখনৰ ভিতৰত উঠি গ'লো চাওক ভিতৰৰ ভিউবোৰ বহুত ধুনীয়া লাগিছে ৱাও খাতাৰনাক এটা ভিউ লগতে নদীখনটো চালেই বহুত ভাল লাগিছে সো গাইস আৰু এটা বস্তু আপোনালোকক দেখাবলৈ গৈ আছো সো এটা বুট নাও কিমান ডাঙৰ এটা নাও চাইছে না আমাৰ পিছফালে পানী চানি হলে চাগে বেছিকে নমাই নদীত দেখাই আছো আপোনালোকক আৰু ইয়াতে দেখাবলগীয়া একো বস্তু নাই এইখিনি আছিল দেখাবলগীয়া বস্তু তাকে ভিতৰত যাব পৰা নাই কাৰণ মানুহেই নাই মানুহ নাযায় সব মানুহবোৰ বহি আছে যিবিলাক মানুহ হেতু পাৰত মানে কি লঞ্চত ৰেষ্টুৰেণ্টবিলাকক যিবিলাক টিকেট কাটি সোমাব লাগে কাৰণ আমি টিকেট কাটিলোহেঁতেন কাৰণ মানুহেই নাই কাক সুধি টিকেট কাটিম ইয়াতে মানুহ সেইকাৰণে যাব পৰা নাই চ' মানুহবোৰ এয়া বহি আছে লাইন পাতি এজনো যোৱা নাই এয়া চাওক না এয়া মানুহবোৰ চব বহি আছে অখন কিমান ডাঙৰ আৰু মানুহবোৰ চাওক ভিউ লৈ আছে মজা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ পলাশবাৰীৰ পৰা নতুন জাগাত নতুন ঠাইত নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ চ' তেতিয়ালৈকে আপোনালোকে ভালেই থাকক সুস্থ থাকক